জোনাইত ৰাইজে নিজে নিৰ্মাণ কৰিলে এটা জৰাজীৰ্ণ পথ। জোনাই সদৰৰ পৰা 2 কিলোমিটাৰ আঁতৰত থকা কবলং মহমৰা গাঁৱৰ ৰাইজৰ মাজত আনন্দৰ বন্যা। কিয়নো চৰকাৰৰ জনপ্ৰতিনিধিয়ে নহয় 11 দিনৰ শ্ৰমদানৰ অন্তত কৰ্মভূমি কৰ্মযোগী সমাজ কল্যাণ সংস্থাৰ উদ্যোগত ৰাইজে নিজে নিৰ্মাণ কৰিলে এটা জৰাজীৰ্ণ পথ। উল্লেখযোগ্য যে স্বাধীনতাৰ কালৰে পৰা উন্নয়নৰ মুখ নেদেখা গাঁওবাসীয়ে বোকাপানীৰ মাজেৰে অব্যাহত ৰাখিছিল কঠিন যাতায়াত জীৱন যাত্ৰা। পথটোৰ মাজেৰে গাঁওখনলৈ এখন এম্বুলেন্সো আহিব নোৱাৰাৰ বিষয় লৈ নিবেদন বহুবাৰ কৰাৰ পিছতো গাঁওখনৰ একমাত্ৰ মূল পথছোৱা কোনো এখন চৰকাৰ সুদৃষ্টি নপৰাত গুৰুতৰ অভিযোগ। উন্নয়নৰ পোহৰে ঢুকি নোপোৱা কবলং মহমৰাৰ বৃহত্তৰ অঞ্চলটোৰ গাঁওবাসীয়ে জোনাই কৰ্মভূমি কৰ্মযোগী সমাজ কল্যাণ নামৰ সংস্থাটোৰ কাষ চাপি বিধ্বস্ত পথটোৰ বিষয়ে অৱগত কৰাত সংস্থাটোৰ সভাপতি প্ৰণৱ দাৰ উদ্যোগত আৰু কবলং মহমৰা গাঁওবাসীৰ সহযোগত 11 দিনৰ অন্তত জৰাজীৰ্ণ পথছোৱা সম্পূৰ্ণ মেৰামতি কৰিবলৈ সক্ষম হয়। প্ৰায় 400 মিটাৰ জোৰা দীৰ্ঘদিনীয়া পথছোৱা শিল বালিৰে পথৰ কিছু অংশ নিৰ্মাণ কৰিছে যদিও এটা উন্নত মানৰ পথ নিৰ্মাণ কৰি দিবলৈ বৰ্তমান চৰকাৰখনক আহ্বান জনালে কৰ্মভূমি কৰ্মযোগী সমাজ কল্যাণ নামৰ সংস্থাটোৱে। কৰ্মভূমি কৰ্মযোগীৰ উদ্যোগত আৰু কবলং মহমৰা ৰাইজৰ সহযোগত আজি আমাৰ প্ৰায় 700 মিটাৰ ৰাস্তা PW ৰোডছৰ পৰা ভিয়া আপোনাৰ বাইপাছলৈকে যোনটো ৰাস্তা জৰাজীৰ্ণ পথটো আছিলে আজি ৰাইজৰ সহযোগত শ্ৰমদান কৰি সমাপ্ত কৰিবলৈ সক্ষম হৈছোঁ। আৰু অনাগত দিনত আমি ধাৰা কৰ্মযোগী কৰ্মভূমিৰ দ্বাৰা আমি এই ধাৰা অব্যাহত ৰাখিম। আজি ৰাইজৰ বহুত ভাল লাগিছে বুলি মোক কোৱাৰ কাৰণে আমাৰ কৰ্মভূমি কৰ্মযোগী সমূহ সদস্যলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সহযোগ কৰাৰ কাৰণে ৰাইজক মই শ্ৰীচনত সেৱা জনাইছোঁ। কৰ্মযোগী কৰ্মভূমি সমাজ কল্যাণ বিভাগৰ সভাপতি তথা যুৱ নেতা প্ৰণৱ দাই ডাঙৰীয়াৰ শ্ৰমদানেৰে আজি আমাৰ কবলং মহমৰা গাঁওখনক যে ইমান ভুক্তভোগী হৈ থকা অৱস্থাৰ পৰা যে উদ্ধাৰ কৰি আনিছে, সেইকাৰণে এই পথটি ক'ব যাওঁতে কোনো এটা জনপ্ৰতিনিধিয়ে কাণ সাৰ নাই আৰু আজিলৈ মানে চকু নপৰা হৈ আছে। এই কাৰণে প্ৰণৱ দাই ডাঙৰীয়াই মানে আজি আমাক উদ্ধাৰ কৰিব অহাৰ কাৰণে আমি এখেতলৈ বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অনাগত দিনবোৰত সদায় এনেকৈ ৰাইজৰ হৈ কাম কৰি যাব পৰাকৈ প্ৰণৱ দাই ডাঙৰীয়াক ভগৱানো মানে আশীৰ্বাদ দি থাকিব লাগে বুলি আশা ৰাখিছোঁ। আপোনালোকৰ ৰাস্তাটো কেতিয়াবা এই অৱস্থাত জৰাজীৰ্ণ অৱস্থাত আছিলে? আমাৰ ক'ব যাওঁতে আমিতো 1950ত বসবাস কৰা হয় ইয়াত। তেতিয়াৰ পৰা মানে আজিলৈ মানে এনেকৈ কোনো এটা জনপ্ৰতিনিধিয়ে মানে সুবিধা দি পোৱা নাই মানে আমাৰ মহকুমা ডিপুটি অফিচৰ পৰা ইয়ালৈ 1 কিলোমিটাৰ মান হ'ব। 1 কিলোমিটাৰ আজিলৈকে দেখি পোৱা নাই। কোনো এটা জনপ্ৰতিনিধিয়ে ইয়ালৈ আহি মানে আমাক একো এটা সুবিধা দি পোৱা নাই। কি কি অসুবিধা আছে? আমাৰ ইয়াতোতো বহুতেই অসুবিধা আছে, ৰাস্তাৰ অসুবিধা আছে। এফালে সৰু ল'ৰা ছোৱালীয়ে স্কুললৈ যাব নোৱাৰে, য'ত নেকি গ'লেও মানে বোকা গছকি মানে যাবলগীয়া হৈ যায়, মা দেউতা বুকি বুকি লৈ যাবলগীয়া হৈ যায়। আৰু আজিৰ পৰা যে মানে সকলো আমাৰ ল'ৰা ছোৱালীবোৰো মানে পৰিষ্কাৰকৈ স্কুললৈ যাব পৰাৰ কাৰণে আৰু প্ৰণৱ দাই ডাঙৰীয়ালৈ ভগৱানৰ ওচৰত আৰু একবাৰ প্ৰাৰ্থনা কৰি দিছোঁ আমি। ৰাস্তাটো হোৱাৰ কাৰণে কেনেকুৱা লাগিছে? ভাল লাগিলে। কোনে কোনে বনালে ৰাস্তাটো? প্ৰণৱ দাই, আপোনালোকে আমি চবে ৰাইজে আৰু মিলাই কিনে চবে কৰিছোঁ আৰু কি কৰিবি। ৰাস্তাটো মানে আপুনি সৰু কালৰ পৰা দেখিছেনে? আমি এইটো নতুনকৈ কুলুংতে আমি নতুন বোৱাৰী, তেতিয়া ল'ৰাবিলাকক জন্ম কৰাই নাই, তেতিয়াৰ পৰা আমি এইটো জানো। আলিটো আমি আগত নাই বোকা আছিলে, বোকা পানী একদম এইপিনে জালে মানে দোকানত জালে মানুহলৈ উঠাই কিনে মেকেলা চবেই ল'ৰা টানি টানি দোকান গৈছিলোঁ, বজাৰ গৈছিলোঁ, এনেকা কৰিছিলোঁ। এতিয়া ভাল হ'ল। চৰকাৰখনে ৰাস্তা দিয়া নাছিলে নেকি? নিদিছিলে। আগত আমাক চবেই জানে আৰু নাই, আলিও নাই, একো নাই, এনেকৈ গৈছিলোঁ আৰু এতিয়া ভাল দেখিছোঁ আৰু।